কাৰ্বিআংলঙৰ ডকমকাত সোপাধৰাৰ সন্দেহত কেনেধৰণে অতি নৃশংসভাৱে দুজনকৈ উদীয়মান যুৱকক এনেদৰে হত্যা কৰা হল পুনৰবাৰ সেই দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো আৰু এনেদৰে আপোনালোকে দেখিছে দুজনকৈ যুৱক দুজনকৈ শিল্পী যি দুজন শিল্পীয়ে ফুৰিবলৈ বুলি গৈছিল সেই স্থানলৈ আৰু ফুৰিবলৈ যোৱাৰ সময়তে তেওঁলোকক এনেদৰে নৃশংসভাৱে হত্যা কৰা হল দুজনকৈ উঠি অহা যুৱক দুজনকৈ শিল্পী যিজন শিল্পীৰ একমাত্ৰ দুখ আছিল এজনৰ চুলি দীঘল আছিল আৰু তাৰ বাবে তেওঁলোকক সোপা ধৰাৰ সন্দেহত অতি নৃশংসভাৱে হত্যা কৰা হল নীলোৎপল দাস আৰু অভিজিত নাথ আৰু নীলোৎপল দাস হৈছে গুৱাহাটীৰ শিলপুখুৰীৰ যুৱক আৰু তেওঁ দীৰ্ঘ বিৰতিৰ অন্তত ঘৰলৈ বুলি আহিছিল অসমলৈ বুলি আহিছিল আৰু অসমৰ এটা স্থান কাৰ্বিআংলঙৰ তেওঁলোক গৈছিল আৰু কাৰ্বিআংলঙত তেওঁলোকে ফুৰিবলৈ বুলি গৈছিল অভিজিত নাথৰ সৈতে গৈছিল আৰু হেয়াই তেওঁলোকৰ ভুল হল কাঠিলাংছলৈ ফুৰিবলৈ গৈছিল কাঠিলাংছৰ যি জলপ্ৰপাত সেই কাঠিলাংছৰ জলপ্ৰপাতৰ সৌন্দৰ্য উপভোগ কৰি তেওঁলোক উভতি আহিছিল আৰু উভতি অহাৰ সময়ত তেওঁলোকৰ সময় হৈছিল নিশা ৮ বজা আৰু নিশা ৮ বজাত তেওঁলোক পানজুৰি অঞ্চল পাইছিল আৰু সেই পানজুৰি অঞ্চলতে সেই সকল দুৰ্বৃত্ত ৰৈ আছিল আৰু সেই সকল দুৰ্বৃত্তই তেওঁলোকক অতি নৃশংসভাৱে কোনো কাৰণ নোহোৱাকৈ অতি নিৰীহভাৱে অতি নৃশংসভাৱে হত্যা কৰিলে এই দুজন যুৱকক সাউণ্ড ইঞ্জিনিয়াৰ আছিল নীলোৎপল দাস আৰু তেওঁ গোৱাত কৰ্মৰত আছিল আৰু তেওঁ দীৰ্ঘ বিৰতিৰ মূৰত অসমলৈ আহিছিল আৰু তেওঁৰ বন্ধু অভিজিত নাথৰ সৈতে অসমৰ বিভিন্ন স্থানত ফুৰিবলৈ গৈছিল আৰু তাৰে এটা স্থান আছিল কাৰ্বিআংলঙৰ ডকমকাৰ সেই স্থানলৈ গৈছিল আৰু কাঠিলাংছ জলপ্ৰপাতৰ যি সৌন্দৰ্য সেই সৌন্দৰ্য উপভোগৰ বাবে যোৱাটোৱে তেওঁলোকৰ বাবে কাল হল সেই সৌন্দৰ্য উপভোগ কৰি ঘূৰি অহাৰ সময়তে পানজুৰিত এই সকল দুৰ্বৃত্ত আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো যদিহে আৰক্ষী প্ৰশাসনে চাই আছে বা যদিহে সংশ্লিষ্ট কৰ্তৃপক্ষই চাই আছে তেওঁলোকে এই সকল লোকক চিনি থক এই সকল লোকে অতি নৃশংসভাৱে হত্যা কৰিলে এই দুজন নিৰীহ যুৱকক আমি পুনৰবাৰ সেই ভয়ংকৰ দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছো আৰু সেই ভয়ংকৰ দৃশ্য এই কাৰণে দেখুৱাব বিচাৰিছো বাৰে বাৰে এই কাৰণে দেখুৱাইছো যাতে এনে ধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবই লাগিব